friends, good morning and welcome to my new vlog. হয় এতিয়া ৰাতিপুৱা কেইটা বাজিছে নাজানো মই গা চা ধুই ব্ৰেকফাষ্ট কৰি ৰেডি আৰু আজি ভাবিছোঁ আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰোঁ বুলি যোনটোৰ নাম হৈছে বইল চিকেন হয় সেইটো খুবেই টেষ্টি খুবেই ইজি আৰু সুপাৰ হেলদি মানে এটা ৰেচিপি যোনটো আমি প্ৰায়ভাগ ঘৰত খায়ে থাকোঁ দুইটাই আমাৰটোতো ফেভৰেটে হয় আৰু বহুতে চাগে ট্ৰাই কৰিছে ঘৰত যোনে ট্ৰাই নাই কৰা আজি মোৰ ৰেচিপিটো শ্বেয়াৰ কৰিম এইটো চাই পিনে নিশ্চয় আপোনালোকে ট্ৰাই কৰিব খুব কম ইনগ্ৰিডিয়েণ্টছ লাগে বেছি ইনগ্ৰিডিয়েণ্টছৰ দৰকাৰ নাই চ' আমি সেইটো বনায়ো ভাল পাওঁ আৰু খায়ো খুব ভাল পাওঁ তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি ৰেচিপিটো বনাবলৈ কি ইনগ্ৰিডিয়েণ্টছ লাগে তাকে দেখুৱাই দিছোঁ এয়া হৈছে আপোনাৰ লোকেল চিকেন ইয়াত আপোনাৰ 600 গ্ৰাম আছে এইফালে আছে আপোনাৰ আদা নচুন যোনটো মই খুন্দি লৈছোঁ পেষ্ট বনোৱা নাই এটা ডাঙৰ এটা বিলাহী ৰাফলি চপ কৰি লৈছোঁ এইফালে আছে আপোনাৰ সৰু পিঁয়াজ এটা কাটি লৈছোঁ এয়া কেইটামান জলকীয়া মানে শুকাই গৈছে সৰি ফালি লৈছোঁ কেইটামান জলকীয়া আৰু এইফালে আছে আপোনাৰ আলু এটা ডাঙৰ আলু মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া ধনিয়া বাছ ইমানকেইটাই ইনগ্ৰিডিয়েণ্টছ আৰু এয়াই দি বনাম আজি আমি বইল চিকেন ফাৰ্ষ্টতে কৰিছোঁ গেছ অন আৰু তাৰপিছত দিম 2 গিলাচ পানী 1 2 2 গিলাচ পানী দিয়া হৈ গ'ল এতিয়া ভালকৈ এইটো বইল হ'বলৈ দিওঁ পানীটো এয়া পানীখিনি লাহে লাহে বইল হ'বলৈ ধৰিছে এতিয়া মই দি দিম পিঁয়াজ যোনখিনি কাটি থৈছিলোঁ এইখিনি দি দিম আৰু এয়া টমেটোখিনি এইখিনিও একেবাৰে দি দিম ভালকৈ বইল হ'ব আৰু এইখিনি একদম ভালকৈ গলি যোৱাকৈ বইল হ'ব দিওঁ ঢাকি দিওঁ তেতিয়া সোনকালে হ'ব যিহেতু কেৰাহীত বনাইছোঁ অকণমান সময় লাগিব বইল হৈ আছে এইখিনি এতিয়া জলকীয়া যোনখিনি কাটি থৈছিলোঁ সেইখিনি দি দিম জলকীয়াখিনি দি দিছোঁ আৰু লগতে দিম অলপ নিমখ আধা চামুচমান নিমখ দি দিছোঁ পিঁয়াজখিনি ভালকৈ বইল হৈ গৈছে আমি এটা এনেকৈ অকণমানকৈ ভাঙি দিম বিলাহীখিনি আৰু এতিয়া দি দিম চিকেনখিনি আলু কাটি থৈছিলোঁ এতিয়া এই আলুটো দি দিওঁ লগতে গোটেইখিনি একেলগে ভালকৈ বইল হ'ব আৰু দৰকাৰ হ'লে আপোনালোকে আৰু পানী দি দিব পাৰে মই এতিয়া আৰু অলপ পানী দি দিওঁ কাৰণ এই মাংসখিনি সিজিবলৈ আৰু অলপ পানী লাগিব চিকেন ধুনীয়াকৈ বইল হৈ আছে এইখিনিতে কথা এটা ক'ব বিচাৰিছোঁ যোনে যোনে জ্বলা খাই ভাল পায় তেওঁলোকে
পাৰিলে ভোট জলকীয়াটো দিব, কাৰণ ভোট জলকীয়াটো দিলে জ্বলাটোও ভাল হয় আৰু তাৰ ফ্লেভাৰ এটাও বহুত ভাল উঠি আহে। আমাৰ ঘৰত আজি ভোট জলকীয়া নাছিলে কাৰণে মই কেঁচা জলকীয়াই দিব লগা হ'ল। আপোনালোকে যদি পাৰে ভোট জলকীয়া দিব, যোনে জ্বলা খাই ভাল পায়, আৰু নহ'লে জ্বলা নিদি পেলাই এই ৰেচিপিটো বনালে খুব টেষ্টি হয়, এনেকৈও খাব পৰা যায়। আৰু লগতে আলু, যোনে আলু খাই ভাল পায় তেওঁলোকে আলু দিব, তেতিয়া ভাল হয়। আৰু আলু খোৱা মানুহ যদি নাই, উইদাউট আলু এই ৰেচিপিটো খুব টেষ্টি হয়। আপোনালোকে ঘৰত এবাৰ বনাই চাব, তেতিয়া নিজেই গম পাব টেষ্টটো কেনেকুৱা। চাওঁ কেনেকুৱা হৈছে আমাৰ চিকেনটো। ৱাও, ইমান ধুনীয়া গোন্ধ ওলাইছে। পানীটো আমাৰ অলপ শুকাইছেগৈ, আলু সিজিলে, আৰু আলুখিনি এনেকৈ অলপ অলপকৈ ভাঙি দিছোঁ, তেতিয়া গ্ৰেভিটো অলপ ঠিক হৈ থাকে। এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে, আপোনালোকে কিমান পানী দিব বিচাৰে। মই এতিয়া গ্ৰেভিকৈ ৰাখিব বিচাৰিছোঁ কাৰণে পানীটো অলপ কমকৈ দিয়া হৈছে। আপোনালোকে যদি জুলীয়াকৈ খাই ভাল পায় তেনেহ'লে আপোনালোকে পানী অলপ বেছিকৈ দিব। আৰু লগতে এই ইনগ্ৰিডিয়েণ্টটোৰ কথা ক'বলৈ মই থাকি গৈছিলে, এয়া হ'ল গোটা জালুক। তাকে মই খুন্দি পেলাই আধা চামুচ গোটা জালুক দি দিছোঁ। এতিয়া ফ্লেভাৰটো আৰু অলপ ভাল লাগিব। এতিয়া ঢাকি পেলাই 10 মিনিট আৰু সিজিব দিওঁ, তাৰপিছত আমাৰ চিকেন হৈ যাব ৰেডি। এয়া আমাৰ চিকেন অলমষ্ট ৰেডি হৈ গৈছে, পানী শুকাই গ'ল। আৰু লাষ্টত আমাৰ যোনটো লাষ্ট ইনগ্ৰিডিয়েণ্ট আছিলে ধনিয়া, এইখিনি দি দিম। চিকেন আমাৰ ৰেডি হৈ গ'ল, এতিয়া কৰোঁ চাৰ্ভ। ফাইনেলি আমাৰ বইল চিকেন হৈ গ'ল ৰেডি। এতিয়া অলপ গাৰ্নিছ কৰি দিওঁ ওপৰতে। ৰেচিপিটো চাই কেনে পালে কমেণ্টত জনাব। আৰু আজি ব্লগটো ইমানতে সামৰিছোঁ। টিল দেন ডু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল। বাই বাই।